বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু অকমান আগত দেখিলো দুজন মেধাৱী ছাত্ৰ আমন জীৱনকৈ বহি আছিল তেওঁলোকৰ লগত দুআষাৰ কথা পাতিবলৈ মই চেষ্টা কৰিম আহক আইসকল যে দুআষাৰ পাতিম এওঁলোকৰ লগত ভাইটি তোমালোক অলপ এপিনে উঠি আহিবা নমস্কাৰ দাদা নমস্কাৰ তোমালোকৰ নামটো মোৰ নাম শ্ৰী কালুৱা ইয়াৰ নাম বাহলু কি কৰি আছা এতিয়া মই আপোনাৰ মেট্ৰিক পাছ কৰি এতিয়া MSc কৰি আপোনাৰ চাদাৰ ওপৰত গৱেষণা কৰি আছো হয় তোমালোকে পৰীক্ষা ধৰি লোৱা মেট্ৰিক পৰীক্ষা কেনেদৰে পাছ কৰিছিলা বা কি আপোনাৰ পৰিস্থিতি পাৰ হৈ গৈছিলে চাওক দাদা মই মেট্ৰিক পৰীক্ষা বহুত কষ্ট কৰি পাছ কৰিছো মই বহুত দুখত পাছ কৰিছো মই মেট্ৰিক পৰীক্ষা এনেকুৱা কষ্ট কৰিছো মই 3rd ডিভিজনৰ মেট্ৰিক পাছ কৰিছো আৰু এই কৰি এতিয়া চাদাৰ ওপৰত গৱেষণা কৰিছো চাদাৰ ওপৰতে গৱেষণা কৰিলা মানে ইয়াৰ কিবা ইতিহাস বা কিবা চাওক দাদা চাদাটো হৈছে এনেকুৱা বস্তু চাদাটো হৈছে আমাৰ এটা সমন্বয় বস্তু এইটো চূণ দেখিছে এইটো চূণ লৈ চাদাটো মলি পিনি আপুনি 4-5 জন বন্ধুৰ লগত ধুনীয়াকৈ আপুনি টাইমটো স্পেণ্ড কৰিব পাৰিব বা অচিনাকিৰ লগতো আপুনি চাদাটোৰ লগত আপুনি মানে ধৰক আপুনি ইয়াক চিনি নাপায় আপুনি চাদাটো মলি আছিলে ই ক'লে চাদা অকণ দে তাৰ লগত আপোনাৰ বন্ধুত্ব হৈ গ'ল তেনেকৈ আমি চাদাটোৰ ওপৰত গৱেষণা কৰি আছোঁ চাদাটো আপুনি মোৰ মেট্ৰিক সময়ত যেতিয়া দিছিলোঁ মই মেট্ৰিক দিছিলোঁ তেতিয়া মোক চাদাটোৱে আপোনাৰ বহুত সহায় কৰিছিলে কেনেদৰে সহায় কৰিছিলে এনেই অকণমান ভাঙি ক'ব মই যেতিয়া আপোনাৰ মেট্ৰিকৰ সময়ত নিজান ৰাতি অকলে যেতিয়া পঢ়ি আছিলোঁ মই তেতিয়া ধৰক কিবা এটা মোক পটককৈ খাবলৈ মন যায় তেতিয়া মই চাদাটো উলিয়াই এপালি মলি পিনি মুখত ভৰাই বহুত ধুনীয়াকৈ পঢ়িছিলোঁ সেই তেনেকৈ পঢ়াৰ ফলত মই মেট্ৰিকত 3rd ডিভিজন আহিবলৈ সক্ষম হৈছোঁ চাদাটোৱে বহুত মানে সহায় কৰে মোৰ বন্ধু হয় আমি দুইটা চাদাৰ ওপৰত এতিয়া হেৰি কৰিছোঁ MSc কৰিছোঁ আৰু বাকী কিবা সোধক প্ৰশ্ন এতিয়া আপোনালোকে ক'লেই চাদাৰ ওপৰত গৱেষণা কৰি আছো বুলি কিনো সুধি কথা এটা আছে চ' তোমালোকৰ লগত কথা পাতি ভাল লাগিল আৰু তোমালোকে যেন চাদাৰ ওপৰত যিমানটো গৱেষণা কৰি আছা যেন আৰু আগুৱাই যোৱা তোমালোকৰ এইটো প্ৰতিভা দেখি মই নিজেই আনন্দিত হৈছোঁ আৰু তোমালোকলৈ আশীৰ্বাদ থাকিল আৰু আগুৱাই যোৱা চ' লাষ্ট আৰু একো নকৰোঁ যে কি আমাৰো বন্ধুত্বটো জীয়াই ৰাখা এপালি মলা মই খাওঁ বেয়া পা নেকি বেয়া নাপাওঁ কাৰণ মই চাদাটোক মই বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰি আছোঁ সেইকাৰণে মই বেয়া নাপাওঁ আৰু আগুৱাই যোৱা চাদাটো মলি দিয়া এই চাৰে খাই ভাই চাদা নেকি মোকো দে আকৌ মই দাদা আপোনাক কৈছিলে চাদাই কেনেকৈ বন্ধুত্ব জীয়াই ৰাখে বুলি দেখিলে নতুন বন্ধু আহি গ'ল আমাৰ চাদা বিচাৰি মোকো দে মই এপালি খাওঁ গোটেইকেইটা চাদা মলা দাদা এয়া চাদা দিয়া তোমালোকৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ত' বন্ধু বান্ধৱীসকল মই কোলা কেমেৰামেন চুলাই সৈতে মই আজিলৈ এই ভিডিঅ'টো সমাপ্ত কৰিলো ইমানতে যদি বন্ধুবাৰ তেনেকুৱা ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক বন্ধুসকল আজিলৈ ইমানে